নমস্কাৰ গাঁৱলীয়া ছোৱালী ৰাজুমণিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আৰু সেইটো হ'ল চাদৰৰ দহি গুঠা। আমি এখন চাদৰ যদি গুঠিবলৈ যাওঁ 200 টকা 150 টকা আজিকালি দিব লাগে আৰু আমি সেই 150 টকা 200 টকাটো বচাবও পাৰোঁ আমি ঘৰতে নিজে চাদৰখন গুঠি। আপোনালোকে যদি নাজানে তেতিয়াহ'লে আহক আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে দহি গুঠিব শিকক। যদি আপুনি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আহক আমি চাওঁ দহি কেনেকৈ ঘৰতে আমি গুঠিব পাৰোঁ। মই ভিডিঅ'টোত দেখুৱাৰ নিচিনা এনেদৰে আপোনালোকে পাট সূতা ল'ব পাৰে, যিকোনো সূতা ল'ব পাৰে। মই পাট সূতা লৈছোঁ আৰু এটা গুলি সূতা লৈছোঁ, এটা বেজী লৈছোঁ। বেজীটোত গুলি সূতাৰ পৰা সূতা 3ডাল বা 4ডাল ভৰাই লৈছোঁ আৰু তাৰপিছত এনেকৈ চাদৰখনত এনেকৈ বিন্ধাই বেজীটো ইপাৰৰ পৰা সিপাৰ কৰি লৈ আনি অলপ দীঘল কৰি কাটি দিছোঁ। তাৰপিছত চাওক এনেদৰে কাঠি দি ল'ব মই ভিডিঅ'টোত দেখুৱাৰ নিচিনা। আপোনালোকে ভিডিঅ'টো ভালদৰে চালে নিশ্চয় বুজিব পাৰিব। তাৰপিছত মাজত পাট সূতাখিনি দি দিছোঁ। তাৰপিছত এনেদৰে আকৌ গাঁঠি দি দিছোঁ। আপোনালোকে ভালদৰে চালে বুজি পাব। গাঁঠিটো দিওঁতে টাইটকৈ দিব যাতে গাঁঠিটো টাইট হয়, নহ'লে খুলি যাব। ভালদৰে এনেদৰে দিব টাইটকৈ। এয়া চাওক ইমান ধুনীয়া দেখি হোৱাৰ পিছত এনেদৰে আপোনালোকে নিজে নিজৰ চাদৰখন ঘৰতে গুঠি ল'ব